নমস্কাৰ, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাম আমি আলু কেনেকৈ খেতি কৰোঁ। এয়া দেখিছে নহয়, কেইদিনমানৰ আগতে আমি আলু আনি এটা সেমেকা ঠাইত পেলাই থৈছোঁ গজালি গজিবৰ কাৰণে। এয়া মাটিখিনি চহাই লোৱা হৈছে। অলপ চিনাকি লাগিছে চাগে, বাৰু বাদ দিয়ক সেইটো। চহাই শেষ হোৱাৰ পিছত এয়া নাঙলেৰে দীঘলকৈ আঁচ টনা হৈছে। মোৰ দেউতাই দীঘলকৈ আঁচ টানিছে নাঙলেৰে। তাৰপিছত এয়া হৈছে ঘৰৰ সৰিয়হৰ খলিয়ৈ। পৰুৱাৰ পৰা পৰিত্ৰাণ পাবলৈ এইবোৰ ব্যৱহাৰ কৰা হৈছে। নাঙলে আঁচ টনাৰ পিছত আমি এইবোৰ পাতল কৰি তাৰ ওপৰে ছিটিয়াই দিছোঁ। তাৰপিছত এতিয়া আমি আলুবোৰ এটা সমান দূৰত্বত এটাকৈ দি গৈছোঁ। দি সম্পূৰ্ণ হৈ গৈছে। এতিয়া দেউতাই কোৰেৰে এইবোৰ অলপ ওখকৈ ভেটি বনাই দিছে। ভেটিবোৰ অৱশ্যে পিছত দিলেও হয়, কিন্তু সময়ৰ অভাৱ হোৱাৰ বাবে দেউতাই অলপ আগতীয়াকৈ আলুখিনিৰ লগতে ভেটিটো দি দিছে। অৱশেষত এয়া দেখিছে নহয়, সকলোবোৰ ভেটি তুলি সম্পূৰ্ণ হৈ গ'ল। ঠিক আছে, আপোনালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ। এনেদৰে মৰম সহায় সহযোগিতা কৰি থাকিব। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ মাজেৰে। ধন্যবাদ।